তো ৰাইজ আমি মানে কি হৈছে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিখনৰ আমি ইণ্টাৰভিউ দিবলৈ আহিছোঁ আজি ফিজিকেল ইণ্টাৰভিউ বাকী বায়ে দিলে মই তাকে লাইন পাতি আছোঁ কি সুধিলে কওঁ কি সুধিলে সোধা বৰ বিশেষ একো নাই বাৰু মই দিছিলোঁ ব্ৰইলাৰ ফাৰ্মিঙৰ বিষয়ে আৰু এতিয়া ভাবিছোঁ মানে ব্ৰইলাৰ ফাৰ্মিঙৰ বিষয়ে অলপমানহে সুধিছে বেছি নাই সোধা যিকণ মই চাই মেলি আহিছিলোঁ আগতে কৰাৰ এক্সপিৰিয়েঞ্চ নাই আৰু তুমি কি দিছা মই গটাৰী ফাৰ্ম ছাগলী যিহেতু সৰুৰ পৰা ছাগলী পোহোঁ সেইকাৰণে ছাগলীৰ বিষয়তে দিছোঁ আৰু পাৰিম মানে ছাগলী সোধা নাই আৰু বাকী চাৰ্টিফিকেটখিনি চাইছে আৰু যিখিনি আনিছা আৰু সেই প্ৰজেক্ট ৰিপৰ্টটো জেৰক্স কৰি নিব লাগে বাকী ডকুমেণ্টখিনি জেৰক্স কৰি নিলে ভাল আৰু গোটেইখিনি চিগনেচাৰ কৰি নিব লাগে আৰু ইণ্টাৰভিউ লেটাৰ কলিং লেটাৰ যিটো কাৰণে দিছে এডমিট কাৰ্ডখন সেইখন জেৰক্স কৰি নিব লাগিব বাকী আৰু তুমি দিবা মই দিম মই যাওঁগৈ বাই 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 বাকী এইফালে ৰাইজে লাইন পাতি আছে ময়ো লাইন পাতোগৈ কি এইবোৰ কেতিয়াবা বনাওঁ বাইদেউ কোন জেগা নাহৰবাৰী বাকী কিহত পাম বুলি ভাবিছে আৰু বিশেষ একো সোধা নাই মোৰ যিহেতু ছাগলী ফাৰ্মৰ কাৰণে দিছিলোঁ এক্সপিৰিয়েঞ্চখিনি সুধিছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো নায়েই আমি ঘৰতে পোহোঁ ছাগলী যিহেতু আৰু বাকী কি চাই ডেট অফ বাৰ্থটো চাই দেই মানে ধৰক 28 বছৰৰ কথা আছে যে গতিকে ডেট অফ বাৰ্থটো চাই পান কাৰ্ড আধাৰ কাৰ্ড মানে মিলিছে নাই এইখিনি চাই বাকী বেলেগ একো সোধা নাই আৰু খালি মানে এইখিনি এক্সপিৰিয়েঞ্চৰ কথা সুধিলে বাকী আৰু বিশেষ সোধা নাই আৰু কেনেকৈ পুহিবা কি সুধিবা এইবোৰ ক'ব আপোনাৰ যিটো চিলেক্ট কৰি লৈছে আপুনি সেইটো বিষয়তে অকণমান সুধিব পাৰে বৰ বেছি টাফ কুৱেশ্যন সোধা নাই যিহেতু বহুত কম মানুহে মানে লাষ্টৰ যিটো ডকুমেণ্টাৰী ছাবমিট সেইটো কৰিলে বহুত কম মানুহে গতিকে পোৱাৰ চান্স আছে গতিকে ইমান টেনশ্যন নল'ব সকলোৱে পাব বুলি আশা কৰোঁ